ওম নমঃ শিৱায়। সকলোলৈ মহাশিৱৰাত্ৰিৰ বহুত শুভেচ্ছা জনাইছোঁ। সকলোৱে যাতে মহাদেৱৰ কৃপা লাভ কৰে তাৰে কামনা কৰিলোঁ। এইবাৰ মহাশিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰী পুৱা ১১:০৯ পৰা লাগিছে ২৭ ফেব্ৰুৱাৰী পুৱা ৮:৫৪লৈকে। সকলোৱেতো শিৱ পূজাৰ নিয়ম জানেই, তথাপিও মই যেনেকৈ পূজাভাগ কৰোঁ তাৰ বিষয়ে অকণমান আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। এই মহাশিৱৰাত্ৰি ভাগ শিৱ আৰু পাৰ্বতীৰ বিবাহৰ দিন হিচাপে পালন কৰা হয়। যিহেতু শিৱৰাত্ৰি বিশেষকৈ ৰাতিৰ ভাগত পালন কৰা হয়, সেইবাবে মই ভিডিঅ'টো দেৰিকৈ হ'লেও অকণমান আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আহক শিৱলিংগত কেনেকৈ আপোনালোকে জল বা গাখীৰ অৰ্পণ কৰিব। প্ৰথমতে লিংগভাগ আপোনালোকে শুদ্ধ পানীৰে ধুই ল'ব, তাৰপিছত পঞ্চামৃতেৰে অভিষেক কৰিব। সকলোৱে হয়তো পঞ্চামৃতেৰে অভিষেক নকৰিবও পাৰে। যোনসকলে নকৰে, যদি অকল গাখীৰ ঢালিব বিচাৰে তেনেহ'লে গাখীৰত অকণমান চেনি আৰু তিল মিহলাই ল'ব পাৰে। তিলটো দিবলৈ এইকাৰণেই কোৱা হয় যে তিল শিৱলিংগত দিলে বোলে সকলোৰে পাপ খণ্ডন হয় বুলি কোৱা হয়। সেইবাবে শিৱলিংগত তিল দিলে ভাল। পঞ্চামৃত বা গাখীৰ ঢলাৰ পিছত আপোনালোকে আকৌ বিশুদ্ধ পানীৰে লিংগভাগ ধুই থৈহে আহিব। সকলোৱে হয়তো এইটো কাম নকৰে, ময়ো বহুত ঠাইত দেখিছোঁ অকল গাখীৰ ঢালি থৈ গুচি আহে, কিন্তু সেইটো আপোনালোকে ভুল কেতিয়াও নকৰিব। শিৱ বাবাৰ কৃপা লাভ নকৰিব যদি এইটো কৰে। গাখীৰ ঢলাৰ পিছত লিংগভাগ বিশুদ্ধ জল দি আপোনালোকে ধুইহে আহিব। আৰু শিৱলিংগত আপোনালোকে আজি বেলপাত অৰ্পণ কৰিব পাৰে। যদি পাৰে বেলপাত ১০৮টা অৰ্পণ কৰিলে বেছি ভাল। আৰু যোনসকলে ইমানখিনি নোৱাৰে সেইসকলে ৯টা অৰ্পণ কৰিব পাৰে, ১১টা অৰ্পণ কৰিব পাৰে বা ২১টা অৰ্পণ কৰিব পাৰে। কিন্তু যদি ১০৮টা কৰিব পাৰে তেন্তে বহুতেই ভাল হয়। আৰু আপোনালোকে ফুল দিবলৈ কেতিয়াও নাপাহৰিব। যিমান পাৰে আপোনালোকে লিংগত ফুল অৰ্পণ কৰক। বাবাৰ ফুল খুবেই প্ৰিয়। যদি পাৰে আপোনালোকে ধতুৰা ফুল দিব পাৰে, নীলা ৰঙৰ অপৰাজিতা দিব পাৰে বা বগা ফুল দিব পাৰে। ৰঙা, নীলা, বগা যিকোনো ফুলেই আপোনালোকে দিব পাৰে। যদি আপোনালোকৰ সম্ভৱ হয় ঘিৰ বন্তি এভাগ লগাবলৈ কেতিয়াও নাপাহৰিব। আৰু যিসকলে নোৱাৰে মিঠাতেলৰ জ্বলালৈ হ'ব, কিন্তু ঘিৰ বন্তিভাগ লগালে খুবেই ভাল। পূজাৰ শেষত আপোনালোকে যদি সম্ভৱ হয় গায়ত্ৰী মন্ত্ৰ জপ কৰক। আৰু যদিও গায়ত্ৰী মন্ত্ৰ জপ কৰিব নোৱাৰে তেতিয়াহ'লে এই মন্ত্ৰভাগি আপোনালোকে পূজাৰ শেষত জপ কৰিব পাৰে। কৰ্পূৰ গৌৰম করুণাবতারম সংসার সারম হৃদয়েন্দুহারম সদা বসন্তম হৃদয়ের বিন্দে ভবম ভবানী চৈতম নমামি ভবম ভবানী চৈতম নমামি। ধন্যবাদ।